বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আপোনাৰ ইউটিউব চেনেল DS চেনেললৈ। ভিডিঅ'টো স্কিপ নকৰিব আৰু এই প্ৰশ্ন উত্তৰসমূহ আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ। যদি আপোনালোকে যদি ভাবিছে তেনেহ'লে প্ৰয়োজনীয় বুলি তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো চাইছে তেনেহ'লে লাইক কৰি থৈ যাব। আহক এতিয়া আমি ভিডিঅ'সমূহ আৰম্ভ কৰোঁ। আগবাঢ়িছে আপোনালোকে প্ৰথম প্ৰশ্নটি। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশজনৰ নাম কি হয়? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশজনৰ নাম হৈছে অজয় লাম্বা। আৰম্ভ কৰিছে দ্বিতীয়টো প্ৰশ্ন। ছাৰ্ক কোন তাৰিখে আৰু কোন চনত গঠন কৰা হৈছিল? ছাৰ্ক গঠন কৰা হৈছিল 8 ডিচেম্বৰ 1985 চনত। আৰম্ভ কৰিছে তৃতীয়টো প্ৰশ্ন। লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। বৰ্তমান আহিছোঁ শেষলৈ। আপোনালোকলৈ বুলি আজি আগৰ প্ৰশ্নটো হৈছে বৰ্তমান শিক্ষিত হাৰ বেছিকৈ থকা অসমৰ জিলাখনৰ নাম কি? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে আনলৈ শ্বেয়াৰ কৰি যাতে আমিও জানিব পাৰে। যদি আপোনালোকে কোনো নতুন ভিডিঅ' আছে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰিলে কিয়নো এনেধৰণৰ মই প্ৰশ্ন আপোনালোকলৈ সদায় আগবঢ়াওঁ। আজিলৈ ইমানতে ধন্যবাদ।